বাক্সা এলএচিৰ আজি জয়ৰ উৎসৱ। আজি আমাৰ দুৰ্গা মন্দিৰ মুছলপুৰত 12,000 আমাৰ আই মাতৃসকল, আমাৰ বাইদেউসকল, আমাৰ ভাইসকল আজি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে অনুৰোধ কৰিছে যে আৰু বাক্সা ৰাজা আজি নমিনেশ্যনৰ দিন নহয়, আচলতে বাক্সা জয়ৰ উৎসৱ ইয়াত চলি আছে। মই এটাই কথা ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি দুৰ্নীতি, যি ভ্ৰষ্টাচাৰী, যি চেষ্টাচাৰী আৰু মানুহক তলুঙা মন্তব্য কৰি পেলাই বিভিন্ন সময়ত মিছা কথা কৈ আহিছে। 1965 চনৰ মাটিৰ পাট্টা যদি কৰিবলৈ যায় তাৰ কাগজ লাগে। মুছলমান সম্প্ৰদায়ক তেখেতে মাটিৰ পাট্টা দিম বুলি কৈ 2 লাখকৈ ল'ৰাবিলাকক পইচা দিম বুলি কৈ, আই মাতৃসকলক 15,000 টকা দিম বুলি কৈ সকলো কথাটো তেখেতে ঠকাইছে। তাৰ কাৰণে আজি আমাৰ বাক্সা সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজ, আমাৰ আদিবাসী ভাইসকল, মুছলমান ভাইসকল, নেপালী ভাইসকল, বড়ো ভাইসকল সকলোৱে UPPLক জয় কৰাৰ কাৰণে আজি ইয়াত উপস্থিত হৈছে। বিয়াৰ অৰ্থটো মোৰ বাক্সা এলএচি দুখ আৰু বেদনা, অশান্তি, ইয়াৰ লগত মই বিয়া হ'বলৈ গৈ আছোঁ। কাৰণ মানুহৰ দুখ দূৰ কৰাটোৱে মোৰ কৰ্ম, মানুহৰ অশান্তি পৰিৱেশৰ পৰা পৰিত্ৰাণ দিয়াই মোৰ ধৰ্ম। গতিকে মই মোৰ যোনটো বিয়া বুলি শব্দ কৈছিলোঁ, কিন্তু মই মানুহৰ সমাজৰ যি দুখ, সেই দুখৰ অংশীদাৰ হোৱাৰ কাৰণে মই সেই শব্দটো বিয়া বুলি কৈছোঁ। তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই। তেখেতে ইণ্ডিপেণ্ডেণ্ট খেলক, খুব ভাল হ'ব আৰু নিজৰ যোনটো শক্তি, এই শক্তিটো এই পৃথিৱীত যদি জনম পায় এইটো দেখাবও লাগে। কিন্তু মই হ'লেও কৰিলোহেঁতেন। বিজয়টো আপোনালোকে কেমেৰাটো ঘূৰালে গম পায় ইয়াত কিমান হাজাৰ মানুহ আছে। আজি যদি নমিনেশ্যনত 12-15 হাজাৰ মানুহ যদি ইয়াৰ সমাগম হয় আৰু প্ৰত্যেকটাৰে যদি 2জন কৰি ধৰি হয়, 30-40,000 ভোট আমি আজি ফিল্ডতে পাই আছোঁ আৰু পথাৰত যোৱাই নাই। সেইটোৱে গম পাওঁ যে আমি কমেও 1,20,000 মান ভোট এইবাৰ আমি বাক্সা এলএচিত পাম, এইটো UPPL নিশ্চিত। আৰু তেওঁতো মানুহে চিনি নাপায় কোনো। তেওঁক মানুহে বৰ্মাবাসী ৰাইজে কৈছে তেওঁতো মানে এটা অপৰ্দত্ত এজন ব্যক্তি হয়। 15টা বছৰত তেখেতে 15খন গাঁৱতো কৰা নাই আৰু 15টা খুঁটি তেখেতে কাম কৰা 15 বছৰত তেনেকুৱা 15টা খুঁটিও নাই। আৰু 35 বছৰৰ ল'ৰা, এই ল'ৰাসমূহে ছোৱালীসকলে তাক কেতিয়াও দেখা নাই। গতিকে 15 বছৰ MLA মানে এদিনো নেদেখা ব্যক্তিজনক বাক্সাবাসী ৰাইজে কোনোৱে মানে তেখেতক মানে এবজৰ্ভ কৰি নলয়, তেখেতক একচেপ্ট কৰি নলয়। গতিকে আজিৰ দিনত বাক্সা সমষ্টি তেখেতক BPF দলে আজিৰ পৰা আৰু ভাবা বন্ধ কৰাই ভাল। ভূপেন বৰাই দল ত্যাগ কৰিছে, তেখেতক মই খুব ব্যক্তিগতভাৱে মৰম কৰোঁ। মোৰ অতীতৰ সৰুকালৰ মোৰ বন্ধু, আৱেগ হৈছে আৰু মই অন্তৰৰ পৰা তেখেতক শুভেচ্ছা জ্ঞাপন কৰিম আৰু ভাবিম যে সৎ বুদ্ধিটো আহক। কাৰণ জীৱন মাথো সংগ্ৰাম আৰু সংগ্ৰামটো তেখেতে বহুত বছৰ কৰি আহিছে, সকলোৱে আমি সন্মান কৰোঁ। গতিকে আগতো মই বিচাৰিম তেখেতে আমাৰ দলতে থাকক। সময় তেখেতৰো ভাল দিন আহি আছে। ৰাইজে, বিপুল ৰাইজে, দলে বহুত মানে হিচাপ কিতাপ কৰি এই সময়ত ৰাকেশক প্ৰক্ষেপ কৰিলে UPPL জয় হ'ব বুলি ভাবিছে, তাৰ কাৰণে মোক দিছে। এই সময়ত তেখেতকো মই বিচাৰিম বাক্সাৰ সমষ্টি ৰাইজৰ কাৰণে তেখেতে এতিয়া মানে সকলো নিজস্ব ভাৱৰ যোনটো চিন্তা, ইয়াক ঠিক কৰি পেলাই আমাৰ একেলগে কাম কৰি বাক্সা এলএচিৰ আমি উন্নয়নৰ কাম কৰিবলৈ লাগে বুলি মই তেখেতক আহ্বান কৰিম।